আজি মানে আমি যাবলৈ ওলাইছোঁ পিকনিক বা ভ্ৰমণ মানে ক'ক জানেনে গোৱালপাৰা সূৰ্য পাহাৰ বলকচোন গাইছ অলপ সূৰ্য পাহাৰকে সূৰ্যটোকে চাই আহোঁ বলক নাকি গাইছ লেটছ গ' আৰু আপোনালোকে নতুন গাইছ এজন ছাবস্ক্ৰাইব কৰি দিব আজি আৰু বেছি নবকো নাকি গাইছ বলক গাইছ ডাইৰেক্ট সূৰ্য পাহাৰ চাবলৈ যাওঁ সূৰ্যটোক ওচৰৰ পৰাই দেখি গাছ সকালে এইবিলাক চলি চাওকচোন you guys. Whoa guys, what you like there? Guys. Guys, আর আমি আর টিউ পাম আমি ফাইনালি গাইস বলকশন তাতে রাখপাম দেওক আর টিউ পালে আপনার দেখো সুসাইড দেওক ভিডিওটো দেওক কি নাম চলি আছে আমরা চাব নেকি গাইস রক গাইস এইবিলাক বুজিছেনে গাইস চাওকচোন বাপ্পা ঐ চলি না মই মানে গাইস কি কৰিম আৰু এটা খানা ৰান্ধি আছে ওই দেখিছে চাগে আপোনালোকে এই মাংস ৰান্ধি আছে গাইস গাইস চাইছো ৰ'ব আপোনাক দেখুৱাই আছো পাহাৰবিলাক এইবিলাকে পাহাৰ গাইস আইলো সময় মূৰত মানে গাইস কি কম তাতে মানুহ ইনে মই ব্লগ বনাব লাজ লাগে আৰু এইখনে পাহাৰ গাইস চাই লওক এইখন মানে নহয় গাইস বহুতে আছে কিবাগো আছে আহিব আপোনালোকক ভালে লাগে কিছু আৰু আমাৰ খানা পিকনিকে তাতে গাইছ মই ইয়াতে তাৰমানে বৰ্তমান ঘূৰি আছোঁ কি ক'ম আৰু গাইছ তাতে থাকিও ভাল মানে গাইছ নে কি হে এইখনে পাহাৰ গাইছ যাব পাৰিলেতো গ'লো হে গাইছ উপায় নাই মানে নিকিলো গাইছ আৰু দেখোন খানা দেখুৱাই কি তুমি ৰূপত আহি গ'লো গাইছ মই মানে গাইছ চচমা মাৰি গাইছ কি ক'ম গাইছ এইবিলাক বেলেগৰ মানে ইয়াৰ মই বেলেগৰ চচমা মাৰি কিনে এইখিনি সক্ষমত আহিছোঁ গাইছ চচমাটো কালাৰিং চচমা বাদ দিয়ক সেইবিলাক চচমা বেলেগৰ হ'লে পিন্ধিলে চচমা আৰু সেইখন পাহাৰত যাই আছোঁ ৰ'ব কাষত গেলি ওপৰত গেলি নাযাওঁ গাছ ওপৰত গেলি মৰবা লাগিব অলপ গাছ পাহাৰত উঠি আছোঁ মানে এই মন্দিৰটোক গেলি যাব নোৱাৰিম আৰু কি বস্তু চাওকচোন গাছ আপোনাৰ এইফালে কি কয় ক'বচোন গাইছ মানে এইখনে পাহাৰ গাইছ আদা উঠি আহিলোঁ মানে এই তাতে আছে মাটি এটা মন্দিৰ গাইছ আৰু লগে এটা ৰিলছ বনাই আছে গাইছ মই একলা আকলি মানে আপোনাকতো দেখুৱাই লাগিব আপোনাৰ যাতে মোক হয় নহয় কচোন অ' গাইছ মোৰ নেকি চাব দিছে চাওক গাইছ মানে মোক কোনেও পাত্তা নালাগে কি ক'ম গাইছ আৰু এই চাওকচোন কি ডাঙৰ ডাঙৰ শিল আছে গাইছ এইবোৰ গাইছ বলক ভাত কৰিছে বলক মাতছে গাইছ বলক গাইছ অকচোন ভাতটো দেখি আছোঁ আপোনালোকক অলপ হয়তো আহিছে আৰু হয়তো এই ব্লগ বনোৱা ৰাতি মানে ব্লগ বনোৱা নহ'ল গাইছ বেয়া নাপাব মানে মই তাতে খানা খাই কিনে গা চা কিনিব লাগিছে কাৰণে ব্লগ চগ বনোৱা নহ'ল গাইছ আৰু মই ৰাতি মানে গাড়ী নাম আন্ধাৰ কিন্তু ব্লগ বনাম গাইছ আন্ধাৰ হৈছে মানে ৰাস্তা ব্লগ বনাবই নহ'ল আৰু আপোনালোকে বেয়া নাপাব মই আৰু ক'ৰবাত গ'লে ব্লগ বনাই যাম আপোনালোকে এই যে ভিডিঅ' ছাপোৰ্ট দিলে মই আৰু এটা ভিডিঅ' বনাব পাৰিম মানে বুজি পাইছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আপোনালোকে নতুনকৈ আহিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট দি যাব গাইছ।
দিয়ক হ'ব ন গাইজ ছাপোৰ্ট দি যাব